প্ৰথমতে আমি ACRDৰ কথা কৈছোঁ যে আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট। আপোনালোকে সকলোৱে জানেই যে এই অনুষ্ঠানটোৱে বাক্সা জিলাত আজি বহু বছৰ ধৰি জনকল্যাণমূলক কাম কাজ কৰি আহিছে। তাৰে এটা অংগ হৈছে আমাৰ সঞ্জীৱনী, যিটো SBI ফাউণ্ডেশ্যনে আমাক ছাপোৰ্ট কৰিছে। আৰু আমাৰ বাক্সা ডিষ্ট্ৰিক্টত 20খন গাঁও আছে, ৰিম'ট যিখিনি মানে অকণমান আছুতীয়াকৈ আছে। সেই 20খন গাঁৱত প্ৰতি মাহত এটাকৈ আমি হেল্থ কেম্প অৰ্গেনাইজ কৰোঁ। আৰু 3 মাহৰ মূৰত এটা এনেকুৱা মেগা হেল্থ কেম্প হয়। আজি আমাক সহায় কৰিছে ইয়াত নাৰায়ণা হস্পিটেল গুৱাহাটী। তেওঁলোকৰ কেইবাজনো ডক্টৰ আহিছে, বিশেষজ্ঞ। আৰু ঠিক তেনেকৈ আমি অন্য ঠাইতো GNRCৰ সহযোগত বা নেম কেয়াৰ হস্পিটেলৰ সহযোগত আগতেও কেম্প কৰি আহিছোঁ। এইটো মেগা হেল্থ কেম্প বুলি কওঁ, কাৰণ ইয়াত কেইবাজনো বিশেষজ্ঞ আহে। আৰু বিশেষকৈ এই কেম্পটো কৰা হয় এটা কাৰণে, আমি যিখিনি প্ৰাথমিক চিকিৎসা দিব পৰা যায় দিওঁৱেই, কিন্তু তাৰোপৰি বিশেষ কিবা যদি বেমাৰ আছে তাৰ কাৰণে ৰোগীসকলে কেনেকৈ আগবাঢ়িলে ট্ৰিটমেণ্ট পাব, ক'লৈ যাব ইত্যাদি খবৰখিনিও ইয়াতে দিয়া হয়। আৰু এনেই সাধাৰণতে আমাৰ গোটেইখিনি আপোনালোকে দেখিছে, আজি আমি আশা কৰোঁ 200তকৈ বেছি ৰোগী হ'ব। 200 ৰোগীয়ে পঞ্জীয়ন কৰিছেই, কিন্তু দিনটো যিহেতু আছোঁ আৰু যথেষ্টখিনি মানুহ আহিব। তেনেকৈ স্পেচিয়েলি একো নহয়, সকলো বেমাৰ আজি কভাৰ কৰা হৈছে যিহেতু মেগা হেল্থ কেম্প। কাৰ্ডিঅ'লজিষ্ট আছে, মেডিচিন বিশেষজ্ঞ আছে। তেওঁলোকে ইয়াত প্ৰাথমিক যিখিনি পৰীক্ষা কৰিব, তাৰ পিছত তাৰ উন্নত চিকিৎসাৰ কাৰণে কি কৰিব সেইখিনি পৰামৰ্শও দিব আজি।